ক্লাছটো নপঢ়ো এয়া আমাৰ মাতাশ্ৰী পিতাশ্ৰী গাঁৱৰ পৰা মৰ্ণিং ৱাক কৰি আহিলে এয়া দেউতাই চাহ খাই আছে আৰু এইবোৰ বস্তু লৈ আহিছে এয়া মাছ আনিছে শ'ল মাছ আৰু কান্দুলি মাছ এয়া আমাৰ বিলৰ মাছ কাছ ধৰা বিলৰ মাছ এইটো শ'ল মাছ এইটো আমাৰ কাছ ধৰা বিলৰ এইটো শ'ল মাছ এইটো মামাই আনিছে এইটো দলনিৰ এইটো কোলা বেছি এইটো বগা আৰু এয়া ডাব নাৰিকল এয়া আৰু এইফালে এয়া ইমানবোৰ আৰু এইফালে আনিছে নৰসিংহ আনিছে আৰু এইটো ঔটেঙা এটা আছে এইটো ইমান বহুত মানিমুনি খাই বহুত ভাল লাগে ভাজি খাইও ভাল লাগে চাটনি খাইও ভাল লাগে মাছৰ জোলো ভাল লাগে আৰু এবিধ বস্তু দেখাম এয়া ঘৰৰ কণ বিলাহী মানে মামাহঁতৰ ঘৰৰো অলপ আছে আৰু আমাৰ ঘৰৰো আছে ইয়াতে গতিকে মাছ ঔটেঙা আৰু কণ বিলাহী মিলি আছে এইফালে মানিমুনি আৰু নৰসিংহৰ সৈতেও মিলি আছে তুমি গোটালানে গোটালা Hey friends, কি খবৰ ভালে আছেনে বাৰু সকলো সুইটপুনৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া মই বহি আছো ভাগিনহঁতৰ ঘৰত আৰু এইফালে এয়া চাই আছো টিভি আৰু আহি পালো অলপ আগত এতিয়া সময় হৈছে সন্ধিয়াৰ 5:30 আৰু নননজনী গৈছে গা ধুবলৈ মানে আজি আহিছো ননন্দিৰ ঘৰলৈ মৰিগাঁওতে থাকে সিহঁতে আৰু ৰাতি ভাত খাব মাতিলে সেই কাৰণে ইয়ালৈ আহিছো ভাগিনজনী যোগা ক্লাছত গৈছে আহি পাব এতিয়া এইফালে আমাৰ টিকলি আহি পাই গ'ল আহি পাই মোবাইলত লাগিছে মই মনে মনে আহিছো ভিডিঅ' কৰি হো আই গুনগুন আজি অলপ লাজ কৰি আছে আমাৰ টিকলিজনীয়ে আৰু এতিয়া মই খাবলৈছো পায়স মোৰ বিৰাটেই প্ৰিয় তাইকো দিছিলে কিন্তু তাই লাজতে উঠি গ'ল ভিডিঅ' কৰা দেখি পায়সখিনি বহুত টেষ্টি হৈছে জানুনি খাবলৈ বহুত ভাল হৈছে এই টিকলিজনীহে গলগা ভাল লাগিছে মই ক্ষীৰ খালো আৰু এতিয়া বহি আছো বেডৰুমত আৰু আমাৰ টিকলিজনী যে তেতিয়া মনে মনে দেখুৱাইছিলো টিকলিজনী এফালে খাই আছে পায়স খাই আছে হাই ফ্ৰেন্ডছ এয়া আমাৰ টিকলি গুনগুন দেহা দৰথি সব আৰু খুন ন কেনেকুৱা লাগিছে পায়স খাই ভাল লাগিছে আৰু কিবা কবা নেকি ফ্ৰেণ্ডছখিনি লাজ কৰিছে কিন্তু তাই ভিডিঅ' কৰিব বোলে নিজে কৰিব মানে মই ওচৰত থাকিলে নহয় ব্লগ কৰিব তাই আজি সুইটমনা চেনেলত ব্লগ কৰিব ভাগিনজনীয়ে ঠিক আছে তেনে অকণমান পিছত আকৌ লগ পাম বাই হাই ফ্ৰেণ্ডছ মোৰ নাম গুনগুন এনি স্কুলৰ মাতৰ নাম দৰথি প্ৰিয় মোক ঘৰত মাহঁতে সোণ বুলি মাতে আৰু মামীহঁতে দেহা বুলি মাতে মই ক্লাছ 2 পঢ়ো ক্লাছ 2 নপঢ়ো মই ক্লাছ 3 পঢ়ো মই স্কুল চেণ্ট্ৰেছ স্কুল মৰিগাঁৱত পঢ়ো মোৰ ঘৰ মৰিগাঁৱত এইকেইদিন স্কুল বন্ধ কাৰণে মই যোগা ক্লাছত জইন কৰিছো মোৰ 19 এপ্ৰিলত স্কুল খুলিব মানে বিহুৰ পিছত খুলিব গান্ধী ভৱন মৰিগাঁও গান্ধী ভৱনত এটা প্ৰগ্ৰেম হ'ব এই প্ৰগ্ৰেমত আপোনালোকে যোন মৰিগাঁৱত আছে চাবলৈ আহিবলৈ পাৰে তাত মই পাৰ্টিচিপেট কৰিছো মই এনি হ'ব আৰ্ট কম্পিটিশন আধুনিক নৃত্য ফেশ্বন শ্ব' যোগা এইবিলাক হ'ব মানে আৰু কিবা কিবি হ'ব মই ভালকৈ নাজানো মই যোগা আৰু ফেশ্বন শ্ব' কৰিম আপোনালোক যোন মৰিগাঁৱত আছে তেওঁলোক আহিব 11 এপ্ৰিলত
দেওবাৰে আৰু আপোনালোকলৈ বিহুৰ অত্যন্ত শুভেচ্ছা যাচিলো আৰু সুইট মনা চেনেলটো চাই থাকিব আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব মই যোগা যি শিকি আছো আপোনালোকক তাৰে মই এটা বা দুটা কৰি দেখুৱাম চাই থাকিব দেই এইখন ভৰি আপুনি এনেকৈ কৰি পিকনিক থলে কৈ দে এইটো নামটো কি এইটো আসনৰ নামটো কি আৰু বেলেগ এটা আপুনি হাতখন বুকুৰ মাজত ৰাখিব হা চুপিলে তাৰ পিছতে এইটো কৰিবলৈ পাৰে আপোনালোকৰ ঠিক আছে তেন্তে আপোনালোকেও যোগা কৰি থাকিব স্বাস্থ্যৰ কাৰণে বহুতেই ভাল হয় আজিলৈ আহিলো বাই আৰু এইফালে এয়া ননন্দী মানে ননন্দ মাংস বনাই আছে ছাগলীৰ মাংস বহুত ধুনীয়া ধুনীয়া স্মেল আহিছে বহুত টেষ্টি বনায় তাই সিফালে মাংসৰ লগতে এইফালে মাছৰ তৰকাৰী উতলি আছে ইয়াতে মাছ বৰ্তমান দিয়া হোৱা নাই ইয়াত আছে কোমোৰা জালি আৰু আলু এইফালে এয়া বৰালি মাছ আৰু শেষত নেমু চেপি দিব মই তেতিয়া এটা কথা ক'বলৈ আপোনালোকক পাহৰিলো মোৰ বাবাৰ লগৰ নতুনকৈ বিয়া হোৱা আংকল আণ্টি আহিব আজি আমাৰ ঘৰলৈ ভাত খোৱাকে জানমণিয়ে মাংসখিনি লাগি আছে মাছৰ তৰকাৰী বনালে ভাতটো উঠাই দিছে সিফালে ভাত হৈ আছে আৰু সিফালে মাংস হৈ আছে আৰু মই এতিয়া বনাম চিকেন ড্ৰাই ফ্ৰাই মানে চিকেনখিনি ড্ৰাই ফ্ৰাই কৰিবৰ কাৰণে মোক কৈছে গতিকে মই কৰিম আৰু মোৰ হেল্পাৰ হ'ব এইফালে আমাৰ টিকি হ'ব হেল্পাৰ মোৰ এছিষ্টেণ্ট মানে মোক কেমেৰাও ধৰিব মোৰ যোগানো ধৰিব তেতিয়াহ'লে ঠিকে আছে কৰি লওঁ এয়া এইফালে এয়া মুৰ্গী মাংস 1 কেজি আছে আৰু ইয়াৰ পিচবোৰ ডাঙৰ ডাঙৰ কৰি ৰখা হৈছে কাৰণ ডাঙৰ কৰি ৰাখিলে খাবলৈও ভাল হয় আৰু বনলেছ হ'লে বেছি ভাল হয় আৰু এতিয়া এইখিনি আমি মেৰিনেট কৰি ল'ম আৰু তাৰ বাবে ইয়াতে প্ৰথমতে দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু এইফালে এয়া এতিয়া দিছোঁ নহৰু আদা খুন্দি লোৱা আপোনালোকে পেষ্ট বনাই ল'লেও ল'ব পাৰে এতিয়া দিছোঁ কাশ্মীৰী ৰেড চিলি আৰু যিহেতু ভাগিনজনীয়ে জ্বলা খাব নোৱাৰে সেইকাৰণে কেঁচা জলকীয়া দিয়া হোৱা নাই আৰু এতিয়া এটুকুৰা নেমু এনেকৈ চেপি দিছোঁ আৰু দিছোঁ লগতে এটা কণী দৈ দিলে বেছি ভাল হয় কিন্তু যিহেতু দৈ নাছিলে সেইকাৰণে দৈ দিয়া নহ'লে আৰু এতিয়া ইয়াতে দিছোঁ কৰ্ণফ্লাৱাৰ মই এনেকৈ দি দিছোঁ আপোনালোকে দিলে ডাঙৰ চামুচেৰে 4 বা 5 চামুচ দিব পাৰে আৰু দিছোঁ এয়া অলপমান ফুড কালাৰ ৰেড ফুড কালাৰ হয় অৰেঞ্জ ৰেড এইটো অপচনেল হয় নিদিলেও কোনো কথা নাই দিলে কালাৰটো ভাল হয় কিন্তু টেষ্টত কোনো ধৰণৰ খালখলনি নহয় দিয়া বা নিদিয়াৰ লগত আৰু এতিয়া আটাইখিনি ভালদৰে এনেকৈ সানি লৈছোঁ এতিয়া এইখিনি সানি হৈ গ'ল আৰু এতিয়া ঢাকি থৈ দিম অলপ সময়ৰ বাবে যিমান দেৰি ৰাখিব পৰা যায় সিমানেই ভাল হয় চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল আৰু চিকেনখিনি মেৰিনেট হোৱালৈকে এতিয়া মই এফালে গেছত এটা কুকাৰ বহাই দিছোঁ আৰু ইয়াতে এতিয়া পোলাওখিনি বনাই ল'ম আচলতে জানমণিয়ে বহুতখিনি কৰিলে জাষ্ট অলপমান হেল্পহে কৰিছোঁ সেইকাৰণে পোলাওৰ ৰেচিপি তেনেকৈ দেখাই নাথাকোঁ তাৰ বাবে এফালে কাটি লৈছোঁ পিঁয়াজ আৰু কেইটামান কলা খিচমিচ কাজু আৰু দুটামান ইলাচি লৈছোঁ
এইফালে এয়া কাজু কিচমিচ পিঁয়াজ আৰু ইলাচি আটাইখিনি ৰেডি হৈ আছে। এতিয়া গেছত এটা কুকাৰ উঠাই দিছোঁ আৰু কুকাৰটো গৰম হোৱাতে ইয়াতে 2 চামুচ ঘিউ দি দিছোঁ আৰু ইয়াতে এতিয়া বৰ্তমান দিছোঁ তেজপাত, ইলাচি আৰু কাজু কিচমিচ আটাইখিনি আৰু অলপ সময় লৰাই দিছোঁ আৰু অলপ সময় সেইখিনি ভাজি লোৱাৰ পিছতে পিঁয়াজখিনিও দি দিছোঁ। যিহেতু এখন হাতে কেমেৰা ধৰিছোঁ সেইকাৰণে প্ৰপাৰলি বস্তুবোৰ দেখুৱাব পৰা নাই। পিঁয়াজখিনি ভাজি হোৱাৰ লগতে ইয়াতে মই এই জহা চাউলখিনি দি দিছোঁ। ইয়াতে 2 গিলাচ জহা চাউল ব্যৱহাৰ কৰিছোঁ আৰু চাউলখিনি ভাজি হোৱাৰ পিছতে ইয়াতে 2 গিলাচ পানী দি দিছোঁ আৰু এটা চিটিৰ বাবে ঢাকনিখন মাৰি দিছোঁ আৰু আনফালে এতিয়া এটা কেৰাহী উঠাই দিছোঁ আৰু কেৰাহীত তেল দি তেলখিনি গৰম হ'ব দিছোঁ। ইয়াতে বেঙেনা ফ্ৰাই কৰা হৈ আছিলে সেইকাৰণে তেলখিনি এনেকুৱা দেখিছে আৰু এতিয়া ইয়াতে এপিচ এপিচকৈ আমি মেৰিনেট কৰি থোৱা চিকেনখিনি ভালকৈ দি দিম তেলত। লো মিডিয়াম ফ্লেমত চিকেনৰ দুইটা সাইড ভালকৈ প্ৰায় 5 মিনিটকৈ সিজাব লাগিব আৰু এটা সাইড ফ্ৰাই কৰি হৈ যোৱাৰ পিছত এতিয়া মই আনটো সাইড লুটিয়াই দিছোঁ আৰু সেইটো সাইডেও লো মিডিয়াম ফ্লেমতে আমি 5 মিনিটকৈ আকৌ ফ্ৰাই কৰি ল'ম। যেহেতু মাংসখিনি এনেকৈ কেৰাহীতে সিজাব লাগিব আৰু তেলতে সিজাব লাগিব সেইকাৰণে ভিতৰলৈ ফ্ৰাই হৈ যোৱাকৈ অলপমান টাইম লাগিব আৰু লো মিডিয়াম ফ্লেমতে এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব। এইফালে আটাইখিনি হৈ গৈছে, কালাৰটো অলপ চেঞ্জ হৈছে আৰু দুইটা সাইডে বহুত ধুনীয়াকৈ সিজিছে। এইফালে নমাই লৈ বাকিখিনিও তেনেকৈ ফ্ৰাই কৰি ল'ম। এইফালে আমাৰ চিকেন ড্ৰাই ফ্ৰাই হৈ গৈছে, কালাৰটো ভাল হৈছে আৰু টেষ্টটো বহুতেই ভালেই হয়। যদি আপোনালোকে এনেকৈ খোৱা নাই তেন্তে খুব তৎক্ষণাত আৰু চিম্পলকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে, সঁচাকৈ বহুতেই টেষ্টি হয়। হাই ফ্ৰেণ্ডছ, আপোনালোকক যে মই যে কৈছিলোঁ আংকল পাপাৰ লগৰ আংকল আণ্টি আহিব বুলি, এয়া আহিলে। আংকলহঁতে ভাত খাই আছে, এতিয়া মই আপোনালোকক দেখাম দেই। এইটো পোলাও, এয়া চিকেন ড্ৰাই ফ্ৰাই, এয়া বেঙেনা ফ্ৰাই, এয়া জলকীয়া, এয়া মাংস, তাৰপিছতে এয়া ভাত, এয়া পানী, এইজন হ'ল আংকল আৰু এজন হ'ল মামা, এইটো হ'ল পাপা। এয়া এইফালে আজি আমাৰ ভাতৰ থালিখন। এয়া এইফালে আছে ছাগলীৰ মাংস, কোমোৰা জালি আৰু আলুৰ সৈতে নেমু দি ৰন্ধা মাছৰ তৰকাৰী, বেঙেনা ফ্ৰাই, চিকেন ড্ৰাই ফ্ৰাই আৰু লগতে আছে পোলাও। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। মোৰ টিকলি ভাগিনজনীৰ কথা বতৰা আৰু য়োগা কেনেকুৱা লাগিলে সেইটোও জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ছাবস্ক্ৰাইবৰ ওচৰতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈ সকলো ভালে থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাভ ইউ ফ্ৰেণ্ডছ, বাই।